গুড মৰ্নিং কি খবৰ আশা কৰিছোঁ ভালে আছে ময়ো আছোঁ ভালে আজি মৰ্নিঙৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ ল'ৰা এক্সাম আছে হাজবেণ্ড ডিউটি দি গ'লে আৰু আজি মানে মোৰ এনিভাৰ্চাৰীত হাজবেণ্ডক একো গিফ্ট দিয়া নাছিলোঁ ভাবিছোঁ আজি গিফ্টটো দিম কি গিফ্ট দিম আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ মৰ্নিঙৰ পৰাই ল'ৰাক এতিয়া স্কুলত লৈ যাম মানে এক্সাম আছে তাক এতিয়া লৈ যাম এই যে ৰেডি কৰি দি দিছোঁ ল'ৰা বহি আছে এতিয়া ময়ো ৰেডি হৈছোঁ যাব লগা এই যে ৰেডি হৈছোঁ আমি স্কুলত যে আপোনাক লগ ধৰি আছোঁ এতিয়া ল'ৰাক স্কুলত থৈ আমি এতিয়া হাজবেণ্ডৰ গিফ্টটো নিব আহিছোঁ আৰু এতিয়া ৰাস্তাটো পাৰ হৈ আছোঁ আমি আৰু বহুত গাড়ী দেখিছে দেখা পায় নে নাপায় এতিয়া পাৰ হৈ আহিলোঁ আৰু দেখিছে মই দোকানত আহিছোঁ স্পৰ্টিং নিব আৰু স্পৰ্টিংটো মই অৰ্ডাৰ দিছিলোঁ সেইকাৰণে নিব অলপ দেৰি হৈ গ'ল চাই থাকক স্পৰ্টিংটো আপোনালোকক ঘৰত যাই দেখাম কেনেকুৱা টাইপত কি বনাইছোঁ কি হৈছে দেখিলে গম পাব এইটো ৰং দিছে মানে বঢ়িয়া লগা হৈছে এতিয়া দেখিছে কি এতিয়া লোৱা হ'ল দেখিছে গিফ্টটো ঘৰত লৈ যায় আপোনালোকক খুলি দেখাম এতিয়া মই বাবু আৰু মই ট'টত যাই আছোঁ ঘৰত আৰু ঘৰ ওচৰতে বেছি দূৰ নহয় এতিয়া ঘৰত আহি পালোঁ ইমানেই বেছি গৰম ৰ'দ দিছে মানে ল'ৰা গেছটো খুলেই লৈ আছোঁ খুলি এতিয়া আপোনালোকে দেখাৰ পৰা আহি ভাগৰ লাগছে কেক দিম চাহ খাব লাগিছোঁ চাহ খাই লওঁ চাচোন বোকা টমাটত কিবা আছে দেখিছিলোঁ কেনে লাগছে চোলাটো কেনে লাগছে হা বুজা লাগছে পিনচোন পিন কেনে লাগছে কি সৰু হ'ব কোৱা সৰু নহয়তো ঠিকেই হৈছে কি হ'ল কি ধুনীয়া লাগছে না কাপোৰটো ভালতো বেয়া নহয়তো ইমান পিন্ধিলে গম পাবি নিজৰ ঘৰৰ মানে ল'ৰা ছোৱালী নিজৰ ফেমিলিৰ মাজত এডভাৰটাইজ কৰ বহুত ভাল আজিকালি কি ডিজিটেল ইণ্ডিয়া কি নহয় চব হয় বুজিছে না চব এতিয়া আমাৰ কেনেকৈ কি কৰি আছে বাবু মাইনুৱানে পিক্সাৰ লগাই আছে এডভাৰটাইজ ধুনীয়া লাগছে ভাল লাগছে ভিডিঅ'টো দেখিলে আৰু ভিডিঅ' একো কৰা নহ'ল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ গিফ্টটো চাই কেনেকুৱা লাগিল আপোনালোকক কমেণ্ট কৰি নিশ্চয় জনাব আৰু গিফ্টটো মানে আগতে বনাব দিছিলোঁ দেৰি হ'ল আহোঁতে সেইকাৰণে মানে সেইদিনাখন দিয়া নহ'ল এনিভাৰ্চাৰীৰ দিনা পিছত দিলোঁ আৰু আপোনালোকক কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলৰ প্ৰথমবাৰৰ কাৰণে যোনে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো বজাই দিব আজিলৈ এৰিলোঁ বাই বাই